সদা ঈশ্বৰ লীলা জীৱ পৰমাত্মা মিলন ঘটিলা আহা সখী সব বৃন্দাবনে যা বজাই আছে মোহন বেনু মন ধৰি এতিয়া সুদৰ্শ গোপিনীয়ে বোলে কৃষ্ণক পালে ভাল ইজনে সিজনে মাজে বোলে নহয় লেখীয়া এতিয়া গোকুলৰ গোপী আউলি বাউলি কৃষ্ণৰ বাহি মাতে শুনি ৰৈ থাকিব পৰা নাই এতিয়া কৃষ্ণ গোপীসকলক কৈছে হে গোপীসকল তোমালোকৰ জানো ঘৰ বাৰী নাই তোমালোকৰ জানো পুত্ৰ ভাইজা স্বামী দেৱতা নাই তেতিয়া গোপীসকলে কৃষ্ণক কৈছে হে কানাই তুমি ইমান ধুনীয়া তোমাৰ বাহি মাত শুনি আমি ৰৈ থাকিব পৰা নাই তেতিয়া কৃষ্ণ কি কৰিছে জানেনে তেতিয়া কৃষ্ণ জানো কমটি প্ৰেমিক মানুহ আছিল তেতিয়া কৃষ্ণই ৰৈ থকা নাই তেতিয়া কৃষ্ণ লগাইছে কানাই বাহি বজা নিজান ৰাতি ৰাধাই শুনে কান পাতি পাতি গোকুলৰ গোপিনী আউলি বাউলি গোকুলৰ গোপিনী